প্ৰশ্ন সুধিম, ধুনীয়াকে উত্তৰ দিবি দেই কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। আজি 15 আগষ্ট মানে আজি স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসত আমি ইংৰাজীৰ পৰাই স্বাধীনতা লাভ কৰিছিলো। এই ভেকলা, তই ধুনীয়াকে আজি স্বাধীনতা দিৱস বুলি এটা ধুনীয়া কবিতা মাতি হলো। অ'কে ছাৰ, মই নিজে লেখা কবিতা এটা পাঠ কৰিম। মোৰ কবিতাৰ নাম হ'ল স্বাধীন হলো আমি। স্বাধীন হলো আমি মাথো ইংৰাজৰে পৰা, স্বাধীন হোৱা নাই আমি আজিও আমাৰ বেয়া চিন্তাধাৰাবোৰৰ পৰা। পঢ়া শুনা কৰি কি কৰিব তাই, বিয়া দিয়া সোনকালে নহলে বুঢ়ী হব তাই। এনেকুৱা চিন্তাধাৰা নোহোৱা কৰা ভাই। ছোৱালীয়ে লক্ষ্মী, ছোৱালীয়ে সৰস্বতী, ছোৱালীয়ে দুৰ্গা, বুজি লোৱা ভাই। দেউতাক তৰে কিমান খা, নিজৰ উপাৰ্জন নাই। পঢ়া শুনা কৰি চাকৰি ল'ব নোৱাৰিলি, তোৰ একো কাম নাই। কান্দিলেও কা পুৰুষ, বিৰোধ কৰিলেও অভদ্ৰ। প্ৰতিদিনে এইবোৰ কথাৰ বাবে ল'ৰাবোৰৰ হয় জীৱন ধ্বংস। সেয়ে কৈছো, স্বাধীন হলো আমি মাথো ইংৰাজৰে পৰা, স্বাধীন হোৱা নাই আজিও আমাৰ বেয়া চিন্তাধাৰাৰ পৰা। মোৰ কবিতা শেষ ছাৰ। ভেকলাৰ কবিতাটো সঁচাকে মন চুই গৈছে। তই ঠিক কথাই কৈছে। স্বাধীন হলো আমি মাথো ইংৰাজৰে পৰা, স্বাধীন হোৱা নাই আমি বেয়া চিন্তাধাৰাৰ পৰা। সেইকাৰণে সকলোকে এটাই অনুৰোধ, স্বাধীন হলো যেনেকে ইংৰাজৰ পৰা, সেনেকে বেয়া চিন্তাধাৰাৰ পৰাও আমি নিজকে স্বাধীন দিয়াটো দৰকাৰ।